নমস্কাৰ বন্ধু বান্ধৱী কি খবৰ আপোনালোকৰ একদম ভিডিঅ'টো বহি লৈছোঁ আজি মানে এতিয়া ৰাতিপুৱা ওলাইছোঁ পুৱাই ওলাইছোঁ মানুহজনী ইয়াত দেখিছে নহয় মানুহজনী মই মা ওলাইছে মা হোৱা মা ৰখি আছে এতিয়া যাবৰ বাবে মানে আজি আমি পঢ়ি অহা চামগুৰি হাইস্কুল আজি হীৰক জয়ন্তী মানে ধুনীয়াকৈ হীৰক জয়ন্তী পাতিছে আজি দ্বিতীয় দিন আৰু এতিয়া ৰাতিপুৱা ওলাইছোঁ 8টা বজাত এতিয়া 8টা বজাই নাই ওলাইছোঁ মানে আমাৰ মাক আজি মানে সোনকালে মাতিছে কিবা এটা কাম আছে মা ভাগৰ স্কুলত তাত মাতিছে নিমন্ত্ৰণ দিছে তালৈ ওলাইছোঁ আৰু 1:30 বজাত একদম ভাল হ'ব ভিডিঅ'টো 1:30 বজাত আমি সকলো কাম যিখিনি আমি ষ্টুডেণ্ট পঢ়ি আহিছিলোঁ তাত যিখিনি বন্ধু পাম পুৰণি আমি যিখিনি হাইস্কুলৰ বন্ধু আছিলে আমাৰ একদম মজা লাগিব আজি লগ পাই সকলোখিনিৰ লগত কথা পাতিম একদম ভাল বেয়া সুধিম মানে একলগ হ'ম আচলতে কিমান বছৰতে লগ পোৱা নাই পঢ়ি অহা বহুত দিন হ'ল গতিকে ওলাইছোঁ এয়া আমাৰ শ্ৰীমতী একদম সাজি কাচি ওলালে এয়া মা সেয়া চামগুৰি এতিয়া এই বাঁ চাইডে সোমাম আমি পালোহি আৰু বাঁ চাইডে সোমাই আৰু আপোনালোকে আমাৰ আগৰ স্কুলখন পাহৰি আহিলোঁ বাৰু যিখন পুৰণা স্কুল আছিলে এতিয়া এখন নতুন মানে ইয়ালৈ নতুনকৈ আনিলে আজি কেইবছৰমান হ'ল এইপিনে সোমাই যাওঁ আহি পাই গ'লোহি তাৰপৰা গাড়ীখন থ'লোঁ থৈ মেলি এতিয়া আহি আছোঁ আপোনালোকৰ সকলো দোকান চাই থাকিব দেই ভিডিঅ'টো ভাল হ'ব সঁচাকৈ ভাল হ'ব এইখনেই মেইন গেটখন আৰু ইয়াতে অনুষ্ঠিত হৈছে আমাৰ মাহে থোৱা গ'ল এয়া আমাৰ ডাঙৰ দাই এতিয়া বৰ্তমান মানে আমাৰ হাইস্কুলৰ শিক্ষক প্ৰধান শিক্ষক মেইন মানুহ দেই মেইন মানুহ আৰু আহিয়ে মানে ইয়াত একজনে চাহ দিলে আমাক চাহ খাবলৈ ইয়াত বহি গ'লোঁ আৰু ইয়াত আমি যিখিনি মানুহ বহি আছোঁ সকলোৱে এতিয়া মানে কি হ'ল ইয়াত পতাকা উত্তোলন কৰিবৰ বাবে আমাৰ মাক মাতিছিলে গতিকে 65খন পতাকা উত্তোলন কৰা হ'ব ইয়াত 65জন আৰু নিজৰ পতাকা তলত সকলোকে মানে যিসকল মানুহ আহিছে পতাকা উত্তোলনৰ বাবে মাতিছে সকলোকে মানে নিজৰ পতাকা তলত ৰখি দিবৰ বাবে তালৈ যাবৰ বাবে অনুৰোধ কৰিছে আৰু এতিয়া আমাৰ পতাকাখন বিচাৰি পোৱা হ'ল এতিয়া মাক ক'লোঁ তাতে বহি ল'ব আৰু এই আছা তুমি শিক্ষাৰ্থীসকলে আদৰিবৰ বাবে ধুনীয়াকৈ সাজু হৈছে আৰু চেলেং চাদৰ এখনি দি মেলি মানে পতাকা উত্তোলন কৰাৰ মুহূৰ্তত ষ্টুডেণ্টক দি দিছে আৰু চেলেং চাদৰবিলাক হাতে তেওঁলোকে আদৰিব আৰু মানুহজনীয়ে কৈছে আৰু মোক বোলে ফটোখন তুলি দিয়ক বোলে একদম চবেই তুলি থকা দেখিছে যে মোকো কৈছে ফটোখন তুলি দিয়ক বোলে আৰু এয়া চাওক আমাৰ গুডু এয়া নিচায়কত জীয়েক এইজনী তেহেঁতি মানে কি বুলি কয় শোভাযাত্ৰাত যাব সেইকাৰণে সাজি কাচি আহিছে শোভাযাত্ৰা যিহেতু হোৱা নাই পতাকা উত্তোলনৰ পাছতে শোভাযাত্ৰা আৰম্ভ হ'ব আৰু সাংবাদিকসকলো আহিছে বহুত কেইটা চেনেলৰ সাংবাদিক আহি উপস্থিত হৈছেহি তাৰপিছতে সেইজনী মোৰ লগৰ এটা জীয়েক এইজনী দেখিছে নহয় হাঁহি আছে ক'লা ব্লাউজ পিন্ধা আৰু এনেকৈ তেওঁলোকে আদৰিবৰ বাবে সকলো সাজু এতিয়া লাহেকৈ পতাকা উত্তোলন কৰা হ'ব আৰু এয়া দেখিছে আপোনালোকে পতাকা উত্তোলনৰ মুহূৰ্তত এতিয়া ধুনীয়াকৈ চেলেং চাদৰ পিন্ধাই সকলোকে আদৰিছে সম্ভাষণ জনাইছে আৰু এতিয়া লাহেকৈ গৈ মেলি এতিয়া সকলোৱে পতাকা উত্তোলন কৰিব আপোনালোকে দেখা পাইছে চামগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী অনুষ্ঠানৰ সমান্তৰালভাৱে 65খন পতাকা উত্তোলন হৈছে লগতে বিদ্যালয়ৰ মূল পতাকাখনো উত্তোলন কৰা হৈছে আৰু আমাক পঢ়োৱা ছাৰজনক লগ পাই গ'লোঁ যিহেতু তেওঁ এতিয়া কৰিয়ে আছে আৰু বেছি দিন কাৰ্যকাল নাই বাৰু আৰু 2 বছৰমান আছেগৈ আৰু ছাৰক লগ পাই সঁচাকৈ বহুত ভাল লাগিল যিহেতু আমাক বহুত মৰম কৰিছিলে ছাৰজনে আৰু সঁচাকৈ ছাৰজনৰ মুখত হাঁহিটো থাকে আৰু আমাক পঢ়োৱা ছাৰ হয় দুৰ্লভ ছাৰ বুলি ক'লে সকলোৱে চিনি পায় বহুত ভাল লাগিলে এইপিনে কিতাপো ওলাইছে গ্ৰন্থমেলা যিহেতু আগদিনা গ্ৰন্থমেলা আছিলে আৰু আজি এতিয়া কিতাপ মানে দেখি মেলি গুডু আহিছিলে যিহেতু মোৰ লগত গুডুৱে কৈছে বোলে মোকো লাগে কিবা কিতাপ এখন কিনিব লাগে তাত আৰু অৱশেষত তাৰ কাৰণে মানে এখন কিনিলোঁ কি কিনিলোঁ চাওকচোন বাৰু আপোনালোকে আৰু এইখন কালাৰিং বুক এখন গুডুক লাগে কৈ আছিলে তাক কিনি দিলোঁ সৰুখন সেইখন পাই তাৰ মানে মনটো বিৰাটে ফূৰ্তি একেবাৰে আৰু এইপিনে মাহঁতে জলপান খাবলৈ মাতিলে জলপান খাবলৈ বহি গ'ল ধুনীয়াকৈ আৰু স্কুলৰ শিক্ষয়িত্ৰীসকলে মানে ধুনীয়াকৈ জলপান দিছে গুচো দিছে এইপিনে মোক মাতিছিলে মই ক'লোঁ বহুত এটা খাই ভাল নাপাওঁ জলপান যিহেতু কম খোৱা হয় আৰু এতিয়া শোভাযাত্ৰা ৰেডি হৈ গ'ল এতিয়া শোভাযাত্ৰা যাবলৈ সাজু হৈছে এয়া চাওকচোন আপোনালোকে
আহি মেলি যাব লগা হয় নাই আহি মেলি নাচি মেলি যাব মই আহি ঘৰলৈ আহিলোঁ বন্ধু বান্ধৱীসকল আহি মেলি ভাত পানী খালোঁ খাই বৈ এতিয়া নতুনকৈ আকৌ ড্ৰেছ চেছ লগাই লৈছোঁ এতিয়া পুনৰ যাবলৈ ওলাইছোঁ যিহেতু 1টা বজাত আমাৰ সকলোকে টাইম দিছিলে যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে সকলোকে নিমন্ত্ৰণ জনোৱা হৈছে আজি হীৰক জয়ন্তীলৈ গতিকে সকলোবিলাক আহিব নোৱাৰিলেও অন্ততঃ কেইজনমান বন্ধু বান্ধৱীক লগ পালোঁ মনটো অন্ততঃ ভাল লাগিব দেখা পাম আজি কিমান বছৰ হৈ গ'ল লগ নোপোৱা গতিকে যে আহে লগ পাম ভাল লাগিব নহয় জানো কথা চথা পাতি সেইকাৰণে এতিয়া ওলাইছোঁ আৰু কি হৈ আছে তাত আপোনালোকক সকলো দেখুৱাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব পাৰে আপোনালোকে ভিডিঅ'টো চাই আৰু এইপিনে ফটো মৰাত ব্যস্ত ছোৱালীবিলাক ইয়াত দেখিছে নহয় পূৰা ফটো মৰাত ব্যস্ত সকলোৱে ফটো মাৰিছে আমি ইয়াত লিখি দিছে ধুনীয়াকৈ 65 বছৰীয়া আমি চামগুৰিয়ান মজা লাগিছে এইপিনে আমাৰ বা ওলালেহি কেতিয়া পালি বা ওলালেহি তই আহিয়ে যে খালিহি যে আহিয়ে মানে এবাৰ ধৰিলি আহিলি এইবিলাক পূৰা নিৰামিষ খানা চলি আছে দেই ফাইনেলি একেখন বেঞ্চতে বহা আমাৰ লগৰ এই দুটা পাই গ'লোঁ বিচাৰি ফুৰিছোঁ কোন আহিছে কোন নাই তাৰপৰা ইয়াক পালোঁ প্ৰথমতে আবুক পালোঁ তাৰপিছতে ইয়াক পালোঁ বিদ্যুতক পালোঁ একেখন বেঞ্চতে বহা দেই কেনেকুৱা লাগিছে বহুত ভাল লাগিছে বহুত দিনৰ মূৰত লগ পাইছোঁ বহুত দিনৰ মূৰত ওচৰতে থাকোঁতে লগ নাপাওঁ মানে বিদ্যুতক বহুত দিনৰ মূৰত লগ পালোঁ ইয়াক বহুত দিনৰ মূৰত লগ পাইছোঁ ইয়াক বাৰু মাজতে পাইছিলোঁ কিন্তু ইয়াক বহুত দিনৰ মূৰত লগ পাইছোঁ মানে কি আজিকালি চাকৰি তাকৰি পালে লাভ দেখিবলৈও ধুনীয়া হ'ল দাড়ি দেখিছে আজিকালি দাড়ি পূৰা এইটো কি কাট বুলি কয় ফেচ কাট লাগি বহুত ভাল লাগিছে চাগে লগ আৰু মানে আহিবলৈ মানে বাকী আছে লাভো আহি আছে মানে কি হ'ল ৰাতিটো আছেতো প্ৰগ্ৰেম গতিকে মানে আৰু অহা বছৰলৈ এলুমিনি মিট হ'ব আমি আজি সিদ্ধান্ত ল'ম আমি গোটেইখিনি মানুহ গোট খাই পেলাই এলুমিনি মিট এটা পাতিম চব মানুহ আহিব ভাল লাগিব আমাৰ ছিনিয়ৰ এজন ছিনিয়ৰ এইপিনে এজন আহিছে আমাতকৈ ছিনিয়ৰ এজন দাদা কেনেকুৱা ভাল বহুত দিনৰ মূৰত দেই বহুত দিনৰ মূৰত লগ পাইছোঁ ভাল ন কেনেকুৱা লাগিছে আহি কেনেকুৱা লাগিছে আজি ভালেই লাগিছে ভাল লাগিছে এতিয়া আপোনালোকক লৈ আহিলোঁ ড্ৰাইভাৰৰ মানে অফিচ দেখাবৰ বাবে ৰুমটো দেখাবৰ বাবে এই আমাৰ ডাঙৰ দাই বহি আছে ডাঙৰ দাই আজি কি ক'ব ডাঙৰ দাই বুলিয়ে কৈছোঁ আৰু ইভাগে এতিয়া ছাৰ বুলি ক'ব লাগিব এই যিহেতু স্কুলৰ টিচাৰ এতিয়া হেড ছাৰ কি ক'ব আজিৰ দিনটো কেনেকুৱা লাগিছিল আমাৰ অনুষ্ঠানটোত যিসকলে প্ৰতিষ্ঠা কৰিছিলে সেইসকলক লগ লগাই তেওঁলোকৰ মনৰ কথা ভাৱ ব্যক্ত কৰিছে আৰু তেখেতসকলক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে লগ লাগি তেওঁলোকৰ অতীত স্মৰণ বৰ্তমানৰ পৰ্যালোচনা আৰু ভৱিষ্যতে কেনেকুৱা ধৰণৰ কাৰ্যপন্থা গ্ৰহণ কৰিব তেনেকুৱা ধৰণৰ কথা ব্যক্ত কৰিবলৈ সুবিধা পাইছে আৰু ভৱিষ্যতে বিদ্যালয়খনৰ উত্তৰোত্তৰ কামনা কৰে আৰু এইপিনে কাষতে আমাৰ ডাঙৰ খুৰী সেইপিনে আমাৰ ভণ্টি আইজনী আমি তাইক আইজনী বুলি মাতোঁ ইভাগে সুদৰ্শনা আৰু তাই মানে তেজপুৰত পঢ়ি আছে আৰু আজি আহি গ'ল তাই যিহেতু এতিয়া তেওঁলোকৰ এনেকুৱা এটা দিন কেনেকৈনো মিছ কৰিব নহয় জানো আৰু মানুহজনীও লগতে মানুহজনীকো লৈ আহিলে খুৰীহঁতে আৰু এইটো আমাৰ টিকলা গুডু ফাইনেলি ভাতটো খাই দিলোঁ নিৰামিষ খানা যদিও খানাটো কিন্তু ধুনীয়া হৈছিলে বুট দাইলৰ ৰঙালাও আলুগুটি ভাজি জলকীয়া ভাজি মানে চাটনি তাটনি এনেকৈ মজা খানা বুলি ক'ব লাগিব খানা গৰমে মজা লাগিলে আৰু এনেকৈ খাই বৈ বাহিৰলৈ ওলাই আহিলোঁ আৰু লগ পালোঁ তেনেকৈ বিশেষ যিমানটো ভাবি আহিছিলোঁ কিন্তু সিমানখিনি লগৰ মানে লগ নাপালোঁ যদিও যিকেইটা পালোঁ ভালেই লাগিলে আৰু বান্ধৱী লগ নাপালোঁ দেই বান্ধৱী সঁচা কথা কৈ দিলোঁ বান্ধৱী কিন্তু এজনীও লগ নাপালোঁ আজিকালি আৰু মানুহবিলাকৰ সময় নাইকিয়া হ'ল সকলো ব্যস্ত নহয় জানো এইজনী আইজনী এইপিনে মানুহজনী ইয়াতে বাহিৰতে মানে অলপ ঘূৰি ফুৰিছে আৰু এইপিনে ফটো মৰাত ব্যস্ত সকলো আমাৰ